হে গাইছ মই মিনাৰে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আজি ভিডিঅ'টো বহুত বেলেগ হ'ব গৈ আছে। মানে আজি মামা আহিব কলেজত। মামা আপোনালোকক সৰুৰপৰা ডাঙৰলৈকে সকলোৱে চিনি পায় মানে মামা বুলি ক'লেই। আৰু বেলেগ মামাৰ বিষয়ে ক'ব নালাগে। আমাৰ কলেজত মানে আহিব ধামাকা ভিডিঅ' হ'ব। এইটো চাই থাকক আৰু পুৰা এনজয় কৰক ভিডিঅ'টো। আপোনালোক অকণমান স্কিপ নকৰিব, ভিডিঅ'টো চাবৰ কাৰণে চাই থাকক। আজ আমি বেছি দেৰি নকৰাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মামাৰ কাষলৈ যাই আছোঁ। পুৰা মানে মামাক লগ পোৱাৰ আশাই নাছিল হয়নে নাই? মামাক কোনোদিন লগ পাম বুলি ভাবাই নাছিলোঁ। মানে টিভিত দেখা পাওঁ সদায় মামা আজি মানে পুৰা ৰিয়েলত দেখা পাম, কিবা এটা ভাল লাগিছে নে নাই? ভিডিঅ'টো ধামাকা হ'ব মানে আমাৰ গেটখন চাব কলেজত কি সাজাইছে মানে খাতৰা আৰু আজি ষ্টুডেণ্টে ভিডিঅ' কৰি আছোঁ। তো গাছ পুৰা ভিতৰত আহিলে আৰু পুৰা বহি লৈছে আৰু মনত কাই কাই আছে চাব পাৰে। এতিয়া চিৰঞ্জিত আছে হয়নে? দছ চাই থাকক। বিলাক আমি ঘৰত উৎপাদন কৰি আমি নিজে স্বাৱলম্বী হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰোঁ। আজি অগৰ গছৰ ব্যৱসায়েৰে, অগৰ গছৰ প্ৰচেছিঙেৰে আজি বহুত মানুহে অসমৰ পৰা কোটি কোটি টকা আজি উৎপাদন কৰিছে। গোলাঘাট শিৱসাগৰ জিলাত আমাৰ অগৰ গছৰ খেতি আছে, কিন্তু অগৰ প্ৰচেছিং কৰাৰ ব্যৱস্থা নাছিল। যোৱা কেবিনেটত আমি সিদ্ধান্ত লৈছোঁ Yes, I'm
মামা থিয়া দিলো তো গাইছ মামাৰ লগত পুৰা ভ্লগ বানাই দিলোঁ মানে কেনেকুৱা লাগিছে গাইছ মানে আমাৰ এজি আছে তো চাই ল'ব পাৰে সকলোৱে আমাৰ আমাৰ এজেণ্টত চাই ল'ব পাৰে আপোনালোকে ফটো চাব আমাৰ লগত নাই নাই মই ফটো উঠিব নাপালোঁ অলপ কামত ব্যস্ত আছিলোঁ যাৰ কাৰণে ফটো উঠা নহ'ল তুমি উঠিলা নে নাই বহুত ফালৰ পৰা ভ্লগ বনাইছে এই ব্লগ বনাইছে ঠিকে আছে বাকী ব্লগটো ছাবস্ক্ৰাইব কৰি দিব আৰু মহাবিদ্যালয়ত হোৱা ইমান ডাঙৰ এটা অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা পাই বিৰাট ধন্যবাদ আশা ৰাখিলোঁ এনেকুৱা অনুষ্ঠান আৰু আগলৈ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছে আমাৰ দৰে মহাবিদ্যালয়খনত আহি আমাৰ সঁচাকৈ আনন্দিত কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ব্লগটোৰ জৰিয়তে ঠিকে আছে এৰিছোঁ তো গাইছ মানে মামা গেলৰ ফটো উঠাবলৈ এবাৰ মামা তো গাইছ মামা এতিয়া মানে বহুত ক'ত গ'ল নাজানো ফটো উঠিব নাপালোঁ আজি ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই এটা